দেখিছেনে ৰুমত লেতেৰা হৈ আছে বোলে, তাৰ কাৰণে কৈছে যে নেদেখাবি, তথাপি আপোনালোকক দেখাম। চ' হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ বিন্দাছকৈ। আৰু আপোনালোকক আমি এই ভিডিঅ'টোত দেখাম যে আমি কেনেকুৱা থাকোঁ, কেনেকুৱা খাওঁ, আমাৰ ৰুম কেনেকুৱা, ইত্যাদি 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 সকলোবোৰ বস্তু। আৰু আজি কি বনাইছে? আলু দি আৰু বিলাহী দি কিনে পিটিকা। তো বিন্দাছকৈ আপোনালোকে চাই থাকক, মানে বেক কেমেৰাৰে সকলোবোৰ বস্তু দেখাই আছোঁ। 3টা বিলাহী আছে, আমি মানুহ আছোঁ 4টা। যে বিন্দাছকৈ এইটো আমাৰ তন্দুৰী ভাটি, এই বিলাহী 3টা দি এটা গ'ল। তলতে গৈছে দে একো নহয়, 2টা 3টা ঢাকি দে। এইটো লাইট মাৰো কোন শুনিও ইয়াতে দি দে, ঢাকি দে, অকণমান ঢাকি দে। তন্দুৰী ভাতটো কেনেকুৱা লাগিছে ক'ব দে ৰাইজ। আমি ষ্টিমটো অলপ কম আছে নেকি, অকণমান টাইম লাগিব আজি ন? টাইম বেছি লাগিব। একো নাই, তেতিয়ালৈকে আমি মানে পিঁয়াজখিনি কাটি থাকোঁ আৰু জলকীয়াখিনি কাটি থাকোঁ, বিন্দাছকৈ হৈ যাব তেতিয়ালৈকে। এতিয়া মানে আমাৰ উৎপল ডাঙৰীয়াই অকণমান পিঁয়াজ কাটিব কচকচকৈ, পিঁয়াজ আৰু জলকীয়া কাটিম বিন্দাছকৈ চাব পাৰিব। আমি এতিয়া এইটো কাটা হোৱাৰ পিছত খানিম আৰু বিন্দাছকৈ, তাৰপিছত খাম। খাই পেলাই আপোনালোকক লৈ যাম আমাৰ ৰুমলৈকে, ৰুমখন চাব আমি কেনেকুৱা থাকোঁ নাথাকোঁ। কিয় নেদেখাওঁ? দেখিছেনে ৰুমত লেতেৰা হৈ আছে বোলে, তাৰ কাৰণে কৈছে যে নেদেখাবি, তথাপি আপোনালোকক দেখাম। আমাৰ ডাঙৰীয়া বুলি একো নকয়। আৰু আমাৰ এই বিক্ৰম ডাঙৰীয়াই মানে কি চাই, এইটো কি কৈছে? ভগৱানৰ পাঠ, মহাদেৱ। মহাভাৰত মহাভাৰত নহয়, কি হয় এইটো? ৰামায়ণ এপিচোডটো কি হয়? মহাদেৱ মানে একদম কি ক'ম আৰু, কাণত হেডফোন এনি টাইম লাগি থাকে, ভিডিঅ' চলি থাকে বিন্দাছকৈ। ইমান দেৰি কিয়? কটা কচ মাৰি শেষ কৰি দিব লাগে। কটা পিঁয়াজখিনি হ'ব জানো? হ'ব, পিঁয়াজ হ'ব। ধনিয়া পাত দিম না বেছিকৈ? ধনিয়া পাত লৈ আহি মই এতিয়া গৈ আছোঁ ধনিয়া পাত আনিব ফ্ৰিজলৈকে, আৰু আলু। আপোনালোকে চাই থাকক এই ফ্ৰিজখনত ক'ত আছে ধনিয়া পাত, এইটো আছে ধনিয়া পাত, বিন্দাছকৈ থৈ দিছোঁ, চাব পাৰিব। এইটো এটা হাতেৰে লৈ যাব লাগিব ন, এটা এটাকৈ দিওঁ একদম বিন্দাছকৈ। ভাতৰ কাঁহীতে থৈ দিছিলোঁ বে। আৰু এতিয়া মই ওলাম বিলাহী, বিলাহী বোলে, এতিয়া আলু ওলাম। আলু বইল আলু হয়, চাব পাৰিব বিন্দাছকৈ। এটা আলু লৈছোঁ। আৰু এতিয়া নাজানো আজিকালি কিয় মোৰ মুখেদি বিন্দাছকৈ শব্দটো ওলাই থাকে। এইটো আমাৰ বিক্ৰম ডাঙৰীয়া চাই আছে, মহাদেৱ। আৰু এইটো পাপৰ লৈ পলাই আছে, আমাৰ লগত ভাত নাখায় বোলে, অকলে সি খাই কিনে গুচি যাব। বৈদ্য ভোক লাগিছে। এইবিলাক নকবি। নাই দিনত আজি ভাতটো পোৱা নাই। এই ৰাতি হ'লে তোৰ এইটো কিয় আজি কিয় তই ভাত খোৱা নাই দিনত? ভালকৈ ভাতেই পোৱা নাই। কিয় পেট বিষাইছিলে? লগৰটোক খাই মাতি দে জলদি কৰ আকৌ। তো গাইজ সকলোকে কৈছোঁ আমি এনেকুৱাই থাকোঁ। আমি ফ্ৰণ্ট কেমেৰাটো অন কৰি লৈছোঁ। আলুটো গুচাই আছে আমাৰ উৎপলে, আৰু মই ধৰি আছোঁ কেমেৰাখন। হৈ গ'ল আলু গুচোৱা হৈ গ'ল নেকি? বিন্দাছকৈ। আৰু আমাৰ বিলাহীটো এতিয়া ধনিয়া পাত আৰু অকণ দি, ধনিয়া পাতটো অলপ বেছি হৈ যাব, অলপমান কম হৈছে মোৰ মতে, আৰু অকণ দি দিম আৰু বিন্দাছকৈ। আমি 3জনে মানুহ হ'লেও সিটো নাখায়। হৈ যাব। আজি আমাৰ ভাগত বেছিকৈ পৰিব বিন্দাছকৈ। নাজানো আৰু বিন্দাছকৈ শব্দটো ওলাই থাকে মোৰ বৰকৈ আজিকালি। দে ওলা এইটো বিলাহীখিনি। এতিয়া বিলাহীটো অলপ তন্দুৰীত আছে বিলাহীখিনি। এতিয়া আমি বিলাহীখিনি ওলাম, আপোনালোকক বেক কেমেৰাৰে দেখাম। অলপ টাইম লাগিব বিলাহী। আৰু চাব পাৰে উৎপলে মোতকৈ ইমান দীঘল, একদম মই মানে চাপৰ মানুহটো আৰু মানে কি চাব 5 ফুট 2.5 ইঞ্চিমান হ'ম মই, গম পাইছে? আৰু আমাৰ উৎপলে 6 ফুট 5.5 ফুটমান হ'ব। বিন্দাছকৈ ওলাইছে। আপোনালোকক মই এতিয়া বেক কেমেৰাৰে দেখাই আছোঁ আমি। আৰু আমি শুকান জলকীয়াও পুৰিছোঁ, সেইখিনি পুৰা হৈ গ'ল, কাৰণ এইটো তন্দুৰী ভাতটি হয়। আমাৰ ঘৰৰ কোনো চৌকা নহয় যে 1 ঘণ্টা লাগিব। এইটো চাব পাৰে মোৰ শুকান জলকীয়াখিনি। এই বিলাহী পুৰি গৈছে বিন্দাছকৈ হৈছে দে, আৰু বেছি একো কৰিব নালাগে। মজাকৈ খাই দিম আৰু জলজলীয়াকৈ, কি কওঁ? হৈ যাব আৰু হা মজা লাগিব। আৰু আজি আমি বিলাহী খাইছোঁ আৰু আলু মিক্স কৰিছোঁ। কোনোবা দিনা বেঙেনা খাওঁ,
আৰু ঐ এটা হেৰি আছিলে খাবি নেকি কি মই দিনতে ৰাখি থোৱা মূলা এটা মূলা কেঁচা মূলা চুবাইছোঁ নালাগে দে, নালাগে দে। কিয় মূলা আৰু এতিয়া নাখাওঁ এইখিনি ওলাই লৈছোঁ আৰু এইখিনি ধুব আমাৰ ওপৰলৈ কাৰণ মই ধৰি আছোঁ কেমেৰা দে জল্দি কৰ তোৰকেইটা ধুব লাগিব জলকেইটা নালাগে দে আমাৰ ওপৰলৈ যাব এতিয়া ধুবৰ কাৰণে সেই তাতে পানী টেপত একদম বিন্দাছকৈ আৰু একবাৰ পানী মাৰি দি বিন্দাছ হৈ যাব পেলাই দি পানী দি ফটাফট আৰু কাহিনী নাই আৰু এতিয়া ৰাতি বাজিছে 11টা বাজে আৰু ন 11টামান বাজিছে আমাৰ 10:30 বজাত ক্ল'জ হৈ যায় দোকানখন কিন্তু এই চাফা তাফা কৰোঁতে 11টা বাজি যায় তাৰপিছত ভাত খাওঁ মানে 11:10-15 কোনোবা দিনা তাতকৈও জল্দি হৈ যায় এই চাব পাৰিব বিলাহীখিনি অকণমান হাতটো অঁতৰাই দে বিন্দাছকৈ আমি আছোঁ 3জনে এতিয়া বৰ্তমান আৰু 3জনে খাম আৰু বিকাশেতো নাখালে বিকাশে গুচি গ'ল তাৰ বোলে ভোক লাগিছে বহুত বেছি তাৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকক লৈ যাম মই আমাৰ ৰুমলৈকে আমাৰ তাতে মিঠাতেল এইটো নালাগে মিঠাতেল ল'বা নালাগে দে আজি মিঠাতেল দিবা নিমখ দিছ নিমখটো দিয়া নাই হা এইটো তেলটো একদম বেয়া তো মই এতিয়া অকণমান দিম নিমখ আপোনালোকে চাব পাৰিব চাওঁ হাতটো আছোঁ এইখিনি বিন্দাছকৈ আৰু অকণমান লাগিব এই লাগিব চাটনিত নিমখ বেছি লাগে বিন্দাছকৈ দে খান একদম গা জোৰে নাই বিলাহী আৰু আলু পিটিকা দুটা মিক্স কৰি যোনটো বনাই আছোঁ আমাৰ ওপৰলৈ বহুত নাটক কৰি আছে কাৰণ এই মায়ে নয় এনেকৈ কৰি আছে সোনকালে কৰিব লাগে খাব লাগে যাব লাগে ৰুমত সেনেকুৱা মই কৰি আছোঁ এইখিনি জলকীয়াখিনি দিবই পাহৰিলোঁ বিন্দাছকৈ দি দি শুকান জলকীয়াখিনি দিবই পাহৰিলে চাই থকা ভিডিঅ'টো শেষলৈকে মজা এটা লাগি যাব আমি কেনেকুৱা থাকোঁ খোৱাৰ টাইমত দেখাই আছে আপোনালোকক আমাৰ ৰুমটো চালে আপোনালোকে একদম বেয়া নাপাব কাৰণ বিদেশত থকা ল'ৰাখিনি এনেকুৱাই থাকে চাগে বেছিভাগ নহয় যাৰ লগত যেনেকুৱা আৰু যোনে যেনেকুৱা সুবিধা পাইছে এনেকুৱাই আছে কিন্তু আমি যোনটো আমাৰ এতিয়া কাঁহীয়ে কাঁহীয়ে দালি পাপৰ আলু পিটিকা আলু আৰু বিলাহী পিটিকা দিয়া হৈছে আৰু মই লৈছোঁ পাপৰ এটা কাৰণ মই পাপৰ ভাল পাওঁ আৰু আজি কি বিক্ৰমে ৰুটি বনোৱা নাই নেকি হা শুনাই নাপাইছোঁ ৰুটি বনোৱা নাই আজি বিন্দাছকৈ হৈ গৈছে আৰু আপোনালোকক দেখাই আছোঁ যাওঁ এ চিলৈকে এনেকুৱাকৈ হাতত কাঢ়ি লৈ যাব লাগিব এ চি ৰুমত মানে এ চি ৰুমত যাই কিনে বিন্দাছকৈ বহি খাওঁ আৰু আমি সকলোৱে মিলি আৰু আমাৰ সেই তাতে আছে সেই যে কালি যে কৈছিলে কি কৈছিলে জয়াই অসম এইটো ল'ৰাটো খাই আছে ইয়াতে জয়াই অসম বঢ়িয়া বিন্দাছকৈ আমি এতিয়া ইয়াতে বহি ভাত খাম আমি খোৱা ষ্টাৰ্ট হ'ব আৰু আমি ইয়াতে বহি ভাত খাম চাব পাৰিব গাইজ তো আমি ইয়াতে লৈছোঁ পাপৰ আচাৰ দালি আলু বিলাহী পিটিকা আৰু ইয়াতে ওপৰলৈ লৈছে আলু বিলাহী পিটিকা আৰু দালি চাব পাৰে ভাত খাই শেষ সকলোৰে ভাত খাই শেষ আমি এতিয়া যাম ৰুমত আপোনালোকক দেখাম ৰুমখন কেনেকুৱা কি কথা আৰু মই যে আছোঁ ৰুমত আৰু ৰুমত কি কণ্ডিশ্যনত আছে ৰুম মই নাজানো তথাপিও মই আপোনালোকক দেখাইছোঁ আমাৰ ৰুমটো এনেকুৱা তাতে আমি জাবৰ পেলাম কোনে কাঢ়ি পেলাই থৈছে ইয়াতে ভাত খাই এনেকুৱাই আমাৰ ৰুম হয় আৰু এইফালে চাব এইটো আমাৰ বিক্ৰম ডাঙৰীয়াৰ বেগ এইটো মোৰ বেগ আৰু উপলৰ বেগ ক'ত আছে মোৰ বেগ এইটো দেখা আকৌ ৰাইজক কাপোৰ আনিছোঁ না দেখাম নেকি চব ওলা যি আছে কাপোৰ চাপোৰ দেখাব নালাগে খালি বেগখন দেখা আৰু এইকেইটা মোৰ কাপোৰ এইটো মোৰ ৰুমত কাপোৰ ফ্ৰণ্ট কেমেৰাটো অন কৰি লওঁ ন কি এইটো আমাৰ উপলৰ বেগ চাই লোৱা এইটো চাব পাৰে উপল আৰু এইফালে আমাৰ এজন কাটিং মাষ্টাৰজন যে নমস্কাৰ দি দিওঁ সকলো ৰাইজে আৰু আপোনালোকে বেয়া চাই নাপাব আৰু বিচনা আৰু আমাৰ বাথৰুমখন সেইখন আমাৰ বাথৰুম বিন্দাছকৈ আমি ইয়াৰ পৰা একদম মানে চালে আমাৰ ৰুম আমি কেনেকুৱা থাকোঁ কেনেকুৱা নাথাকোঁ আমাৰ মানে বিচনা নাই তথাপি আমি কোনো আপত্তি নকৰোঁ কাৰণ আমাৰ খাব থাকিব পানী এইবোৰৰ পৰা কোনোদিনৰ প্ৰব্লেম নাই বা এইটো নাখাবি সেইটো নাখাবি এনেকুৱা নাই যি আছে যি বনে হোটেলত চব খাব পাৰোঁ টেনশ্যন নাই খালি বিচনাখন নাই আৰু আমাৰ তাৰ কাৰণে আমিও দুখ নকৰোঁ আৰু এনেকৈ পকাত শুই শুই আমাৰ অভ্যাস হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিছে আজি মানে ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু
এটা কথা ক'ব মনত পৰিছে এতিয়া যে মোৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে 5 ঘণ্টামান লাগে, বেছিয়ে লাগে ন? নেটৱৰ্কত প্ৰব্লেম হৈ যায় আমাৰ মানে আৰু এইটো ৰুমত নেটৱৰ্ক নাপায় জিঅ' চিমৰ, মোৰ জিঅ' ইয়াৰ এয়াৰটেল আছে, ইয়াৰ কাম চলি থাকে। মোৰ যদি কিবা নেটৰ কাম থাকে মই বাহিৰত যাই ঘূৰি থাকে। আৰু আজি যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব দেই প্লিজ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজি আৰু কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বিন্দাছকে ইণ্ডাছকে আজিলৈকে বাই বাই, গুড নাইট। আজিৰ কাৰণে বাই বাই, জয় আই অসম। অসম। আমাৰ কানাডা ল'ৰাবোৰ শিকাই আছে মানে অসমীয়া ভাষাটো। বাই বাই।